বসন্তৰ আগমনৰ সময় এতিয়া। বসন্তৰ আগমনৰ সময় এতিয়া। দুই এজাক বৰষুণ দিছে। দুই এজাক বৰষুণ দিছে। কেতিয়াবা হঠাৎ বাটত লগ পাওঁ এই বৰষুণ জাক। কেতিয়াবা হঠাৎ বাটত লগ পাই যাওঁ এই বৰষুণ জাক। আকৌ কেতিয়াবা হঠাৎ তিতিবলগীয়া হয়। আকৌ কেতিয়াবা হঠাতেই তিতিবলগীয়া হয়। সেইবাবেই হয়তো কেতিয়াবা বহুত বেছি খং কৰোঁ এই বৰষুণ জাকলৈ। কেতিয়াবা এনে লাগে যেন এটি শিশুৰ নিচিনাকৈ একেৰাহে তিতি বুৰি নাচি থাকোঁ। এটি শিশুৰ নিচিনাকৈ একেৰাহে তিতি বুৰি নাচি থাকোঁ। কেতিয়াবা এনে লাগে যেন তিতি বুৰি জীৱনৰ সকলো দুখ কষ্ট মনৰ পৰা আঁতৰাই দিওঁ। জীৱনৰ দুখ কষ্ট বেদনাবোৰ বৰষুণ জাকত তিতি বুৰি চিৰদিনৰ বাবে যেন আঁতৰাই দিওঁ। আকৌ কেতিয়াবা এনে অনুভৱ হয় যেন জীৱনটোত বহুত বেছি অকলশৰীয়া হৈ পৰিছোঁ। জীৱনটোত যেন বহুত বেছি অকলশৰীয়া হৈ পৰিছোঁ। তাইলৈ খুব মনত পৰে। যেতিয়াই বৰষুণৰ প্ৰতিটো টোপালে মোক জীপাল কৰি যায়, তাইলৈ মোৰ খুব মনত পৰে। এনে লাগে যেন বাৰিষাৰ এই বৰষুণ জাকত তাই মই একেলগে জনমে জনমে এনেদৰেই থাকিম তিতি বুৰি। নাজানো কিয় বৰষুণৰ এই সময়খিনিত অতীতৰ মধুৰ স্মৃতিবোৰ মনত আহি মনটোক জীপাল কৰি যায়। বিশেষকৈ এটি মধুৰ স্মৃতি মোৰ খুব মনলৈ আহে যে এই বৰষুণৰ দিনবোৰতেই মোৰ দেউতাই মোক গাঁৱৰ কেঁচা ৰাস্তাই দি চাইকেলত উঠাই লৈ স্কুললৈ লৈ গৈছিলে। মোৰ আৰু দেউতাৰ সেই আপোন স্কুলখনলৈ। আৰু যে কতো পাহৰিব নোৱাৰা স্মৃতি মনটোত আহি সোমাই মনটোক ৰঙীন কৰি তোলে। মালৈ অৱশ্যে বহুত বেছি মনত পৰে। যেতিয়াই মেঘৰ গৰ্জনি শুনিবলৈ পাওঁ, তেতিয়াই মাৰ প্ৰতিটো কথাই স্পষ্টকৈ মনত পৰে। যেতিয়া মৰমৰ মায়ে কোনো দুখ ভাগৰ কষ্ট অনুভৱ কৰিব নজনাৰ নিচিনাকৈ যেতিয়া মেঘৰ গৰ্জনত আমি ঘৰ সোমাওঁ, তেতিয়া সেই মায়ে বাহিৰত বন কৰি থাকে। মৰমৰ মায়ে এনেকুৱা বৰষুণ জাকত তিতি বুৰি বাহিৰত বন কৰি থাকে। নাজানো কিয় এই বৰষুণ জাকে মোক একেবাৰে ৰঙীন কৰি তুলিছে। শৈশৱৰ সেই মধুৰ মধুৰ স্মৃতিবোৰ মোৰ মনটোত আনি মনটো একেবাৰে জীপাল কৰি তুলিছে। বসন্তৰ আগমন ঘটিছে। বসন্তৰ আগমনৰ সময় এতিয়া। আহা বৰষুণ আহা, নামি আহা। সৰু সৰু আঙুলিৰ ফাকেৰে তুমি নামি আহা বৰষুণ, নামি আহা।